হাই গাইজ, আজি আছে আমাৰ ঘৰত নাৰায়ণ পূজা আৰু দুপৰীয়া হঠাতে বহুত বৰষুণ দিলে। অলপ পিছত অৱশ্যে বতৰ ভাল কৰিলে আৰু সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। আমাৰ বামুণো আহি পালে। এইফালে ভোগৰ কাৰণে কল পিঠাগুড়ি এইবোৰৰো যোগাৰ কৰি আছে খুৰাহঁতে আৰু বামুণেও ধুনীয়াকৈ পূজাৰ আৰম্ভ কৰিলে আৰু ময়ো অকণমান বামুণক সহায় কৰি দিওঁ বুলি আহিলোঁ। ধুনীয়াকৈ শৰাইখনৰ যোগাৰখিনি ময়ে কৰিলোঁ। তাৰপিছত ধুনীয়াকৈ মই পঞ্চভোগ বনালোঁ। ইয়াতে 5 বিধ বস্তু দিয়া হয়, মৌ, ঘি, তেনেকৈ কিবা কিবি, আৰু মই এই ভোগটো বনালোঁ। খাবলৈ বিৰাট টেষ্টি আছিলে। আৰু আপোনালোকৰ ফালে বাৰু নাৰায়ণ পূজা পাতেনে নাই জনাবচোন। আৰু কি বুলি কয়, আমি সত্যনাৰায়ণ পূজা বুলি কওঁ আৰু আমাৰ বছৰিও পতা হয়। এই বছৰো তেনেদৰে পতা হৈছে আৰু পূজা আৰম্ভ হৈ গ'ল। লাহে লাহে হোমো পৰিলে আৰু যিহেতু এইখন পূজাত বহুত বেছি টাইম লাগে তো দেৰি হৈ গৈছে। দিনৰ পৰাই আৰম্ভ কৰিছিলে আৰু এতিয়াতো ৰাতি 8টামান বাজিলে আৰু এনেদৰে সকলোকে প্ৰসাদ দিলে, সকলোৱে সেৱা ল'লে। তো আজিলৈ বাই বাই।